Hello everyone, মই কৰিশ্মা পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ। আন এটি ভিডিঅ' নহয়, বিয়াৰ দ্বিতীয় দিন আৰু দ্বিতীয় পাৰ্ট। মানে কি হৈছে, আমাৰ বিয়াখন ইমান ডাঙৰকৈ পাতা হোৱা নাছিলে, ঘৰুৱাভাৱে পাতিছে, কাৰণ ইমানখিনি কৰাগৈ নাই। আৰু খোৱাৰ পৰা উঠি অহাৰ লগে লগে চাওঁ তামোল পাণৰ যোগাৰ কৰিছে, কাৰণ মষ্ট ইম্পৰ্টেণ্ট আমাৰ তামোল তামোল প্ৰয়োজন আছেই। এয়া তামোল পাণৰ যোগাৰ, আৰু লগে লগে আমি ছোৱালীকেইজনী ওলাই আহিছোঁ হালধিৰ যোগাৰ কৰিবলৈ, কাৰণ আজি যিহেতু শুক্ৰবাৰ সোনকালে গা পা ধোৱা হ'ব, তাৰ কাৰণে আজি এতিয়া সোনকালে আমি হালধিৰ যোগাৰ কৰিছোঁ। হালধিখিনি দিয়াৰ লগে লগে মেহেন্দি পিন্ধাবলৈ আছে। এয়া চাওক, মই এটা হলুদ কালাৰৰ কাপোৰ পিন্ধি মই হালধিখিনি যোগাৰ কৰিছোঁ, আৰু লাহে লাহে এইবোৰ যোগাৰ কৰি আগবঢ়াই লৈ আহিছোঁ। আৰু ইপিনে আছে গোটেই জাক আমি ছোৱালীকেইজনী আছোঁ আৰু লাহেকৈ আৰম্ভ কৰিছোঁ। এইখিনি হৈছে কইনাৰ ঘৰলৈ দিয়া তামোল পাণ। নাজানো কি প্ৰচেছ, প্ৰথমবাৰ দেখিছোঁ। তাকে বঁটা এখন সজাইছে, আমাৰ পেহী এজনীয়ে বঁটা এখন সজাইছে আৰু কইনা ঘৰলৈ দিব বোলে। আৰু আমাৰ জোৰোণ আজিহে দিছে, কাপোৰ দিব যাব আৰু তাতে বঁটা এখন সজাইছে। কি প্ৰচেছত সজাইছে তাকে মই কেমেৰাত মানে কেট কৰি ৰাখিছোঁ। কেতিয়াবা ভাল লাগিব এই দৃশ্যবোৰ দেখিবলৈ, আৰু যিহেতু মই প্ৰথমবাৰ এই দৃশ্যটো দেখিছোঁ, সেইকাৰণে কেমেৰাত কেট কৰি লৈছোঁ। চাই থাকিব আপোনালোকেও। আৰু এটা কথা, ভিডিঅ'টো যদি ভাল লাগে প্লিজ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিলে একদমেই নাপাহৰিব। যদি আপোনালোকে নতুন চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু পুৰণা হ'লেও আপোনালোকে এটা লাইক কৰিবলৈ একদমেই নাপাহৰিব। দৰাক গা ধুৱাবলৈ ওলোৱাই লৈ আহিছে, চাই থাকিব ভিডিঅ'টো শেষলৈকে। এইপিনে দৰা আৰু দৰাৰ বন্ধুক বহাই ল'লে, আৰু সিহঁতৰ কিনো লাজ নক'ব আৰু, মিচিকিয়ে হাঁহিৰ বাহিৰে সিহঁতে একোৱে জনা নাছিলে। এইটো বন্ধু বহুত হাঁহিছে, আৰু এই চাক দৰাৰ হাঁহি, উফ মা। আৰু এইপিনে মাথাত তেল দিয়া প্ৰচেছটো আৰম্ভ কৰিছে, আৰু লগতে মুঠাও দিব। আৰু এতিয়া চাওক লাহে লাহেকৈ তেল দিব। আৰু এতিয়া মুঠাত তেল দিয়াৰ লগে লগে মুঠা দিয়া আৰম্ভ কৰিছে, আৰু দৰাক কি কৈছে ন কমকৈ দিবলৈ, কাৰণ মাথাত চুলি নাই, চৰ্দি লাগিব বুলি ক'লে। আৰু এইপিনে গোটেই জাকে আমি উৎপাত, ইমান বেছি উৎপাত কৰিছোঁ। আৰু কি কৈছোঁ, চৰু চাই সানিছোঁ জানেনে, চবকে সানিছোঁ, বাট মই ইমান মোক নোৱাৰিলে সানিবলৈ, তাকে চবকে একদম চৰু চাই সানা কৰিলোঁ চাওক। কিন্তু নোৱাৰোঁ মানে, হালধিখিনি সানিহে লগ এৰিছে চাওক। চব কৰাৰ পাছত চৰু চাই কৰি সানি সিহঁতক বাপেকে কৰি দিলোঁ ন লেতেৰা। আৰু মুঠা চুঠা ঘূৰি লোৱাৰ পাছত এই চাওক দৰা কি হাঁহি, আৰু দৰাৰ বন্ধু নক'ব আৰু, বহুত হাঁহিছে। লাজতে হাঁহিছে নে কি কৈছে। আৰু মাহীয়ে চাওক বেছি বেয়াকৈ সানি দিলোঁ, আৰু মোৰ হাঁহিটো গম পাইছে নহয়, বহুত বেয়াকৈ হাঁহিছোঁ। গোটেই জাককে মই লগাই দিলোঁ, গম পাইছেনে, তাৰ কাৰণে। তাকে বৰষুণেনো বাধা দিব পাৰে, কিন্তু কি ক'ব, বহুত জোৰকৈ বৰষুণ দিছিলে আৰু বৰফো পৰিছিলে, বাট আমি বিয়া ৰখোৱা নাই। চাব এতিয়া ফটো তোলাৰ প্ৰচেছবোৰ আৰম্ভ কৰিছে। ফেমিলিৰ গোটেই ফেমিলিৰ মানুহক লৈ একপি একপি আমি ফটো উঠিছোঁ। আৰু এইখিনিয়ে আছিলে আজিৰ ভিডিঅ'টো, কেট কৰি ৰাখিছোঁ। পুনৰবাৰ এটা কথা কৈছোঁ, যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। আজিলৈ ইমানেই, বাই বাই, লাভ ইউ। আৰু থাৰ্ড পাৰ্টটো আহি আছে, চাবলৈ নাপাহৰিব। বাই বাই।